আজি এখন নতুন আঞ্জা বনাইছোঁ মই পাহৰিছিলোঁ ভিডিঅ' কৰিম বুলি পেলাই বহুতে হয়তো নাজানে এইটো হৈছে কলা কচু আমাৰ যে গাঁৱত পায় অসমত গাঁৱত মানে ৰাস্তাই ঘাটে পায় যে কলা কচু হয় বনৰীয়া কলা কচু সেইটো মানে ধুই পখালি একেবাৰে সৰু সৰুকৈ কাটি ৰ'দত শুকোৱা হয় আৰু ৰ'দত শুকি পেলাই এইটো আমি মানে কচুৰ খুঠি বুলি কওঁ কামৰূপীয়া ভাষাত কচুৰ খুঠি যেনেকৈ কওঁ আমি গতিকে এই কচুৰ খুঠিটো মই মাছৰ মাথাৰ লগত মই হেৰি বনাম চব্জি বনাম প্ৰথমতে মই এই জলকীয়া আৰু পিঁয়াজ আৰু ফোৰণ অকণমান দিছোঁ তেলত মই পাহৰিছিলোঁ আচলতে বনাব ভিডিঅ'টো আৰু ভাবিলোঁ কি বোলে নতুন বস্তু এটা যিটো নেকি কোনেও বহুতে নাজানে তাৰ কাৰণে মই দেখুৱালোঁ আৰু তাৰপিছতে মই কলা কচুৰ খুঠিখিনি আকৌ মই ধুই পেলাই ইয়াত মই এতিয়া দিছোঁ খুঠিখিনি মই দেখুৱাইছোঁ কলা কচুৰ খুঠি লাৰি লাৰি মাছৰ মাছৰ মাথা মই ফ্ৰাই কৰি থৈ দিছোঁ এইখিনি মই ইয়াতে দি দিম ইয়াতে মই অকণমান এতিয়া দিম মানে কলাখাৰ কলাখাৰটো কলাখাৰ দিম এই কলাখাৰটোৰ মানে এজ হ'ল মোটামুটি 22 বছৰ 22 বছৰৰ ওপৰ হ'ব চাগে এই কলাখাৰটোৰ মানে এজ আৰু এই কলাখাৰটো হৈছে তাৰমানে কলৰ বাকলি নহয় আঠিয়া কলৰ মানে ভীম কলৰ একেবাৰে তলত যে আলুটো থাকে সেই আলুটো খান্দি কাটি পেলাই বনোৱা এইটো কলাখাৰ মই বনাই পেলাই সংৰক্ষণ কৰি থৈ দিছোঁ আৰু আছে মোৰ মোটামুটি আৰু কেইবছৰমান যাব মোৰ এইটো দেউতাই মোক বনাই দিছিলে অকণমান মই কলাখাৰ দিছোঁ ইয়াতে এইখিনি হৈছে মোৰ কলাখাৰ এয়া মই এনেকৈ বটলত ভৰাই থৈ দিছোঁ মানে একেবাৰে মানে লাল চাহৰ দৰে হৈ গৈছে ইয়াৰ বহুত চাহ 22 বছৰৰ ওপৰ মোটামুটি চাগে 23 বছৰ হৈ গ'ল এইটো এজ এইখিনিটো মই ক'লোৱে ইয়াতে মই এতিয়া মানে এফাল আলু বইল কৰা আলু এইটো এনেকৈও খাব পাৰি ইয়াতে অকণমান পানী দিলেই হ'ল থুপথুপীয়া কৰি পেলাই আৰু মানে সেইটো টেষ্টটো বেলেগ হ'ব ইয়াতে মই অকণমান দালি মই মানে মচুৰ দাইল বনাইছোঁ বিলাহী দি পেলাই মই মচুৰ দাইল মানে যিকোনো দাইল অলপ বেলেগ বেলেগকৈ বনাওঁ সেইটো মই দেখুৱাম বাৰু পাছত এইটো মই দাইলটো বাৰু কৰা নগ'ল মনত নাথাকিল মোৰ এইখিনি এফাল আলু মই বইল কৰা আলু আৰু দাইল দিছোঁ মই সৰু এক কোৰাচ মই দাইল দিছোঁ ইয়াতে এইখিনি ইয়াতে দি আপোনালোকে বনাই খাই চাব এতিয়াৰ পৰা কলা কচু ওচৰে পাজৰে থাকিলে আপোনালোকে উঠাই মানে কাটি আনি পেলাই কলা কচুটো কাটি আনি মানে একদম ভালকৈ ধুই পখালি লৈ হাতত পাৰিলে কিবা প্লাষ্টিক চাষ্টিক বান্ধি ল'ব ধৰে মানে আপুনি ধুই পখালি লৈ পেলাই সৰু সৰুকৈ কাটি লৈ পেলাই আপুনি শুকাব ৰ'দত একদম ৰ'দত কণকণীয়াকৈ শুকাব শুকাই পেলাই আপুনি পলিথিনত বান্ধি থ'ব বা টেমাত ভৰাই থ'ব আৰু এনেকুৱা জেগাত থ'ব য'ত নেকি ভাপ নোসোমায় কিবা ডাঙৰ ডব্বা চব্বা এটাত ভৰাই থৈ দিব থৈ মাজে মাজে ৰ'দত দিব উলিয়াই আকৌ তেনেকৈ ৰন্ধনীয়াকৈ ভৰাই থ'ব আপুনি এনেকৈ বনাই খাব আৰু সেই কলা কচু আৰু বেলেগকৈ বনায় পুঠিবিলাক মই দেখুৱাম বাৰু মোক এইখিনি এই কলা কচুৰ মানে এইখিনিৰো বয়স বহুদিন হ'ল মোটামুটি চাগে 8 বছৰমান হ'ল চাগে এই কলা কচুখিনি মই অকণ অকণ বনাই খাম
ভাইটিয়ে বনাই দিয়ে তেনেকৈ অসমৰ পৰা। এইখিনি ক'লা কচু বিভিন্ন ধৰণৰ বনাই মই সেইটো মই দেখুৱাম। বিলাহী দিয়া মচুৰ দাইল আৰু কেঁচা মটৰ বিলাহী এনেকৈ মচুৰ দাইল বনাইছোঁ। তাৰপিছতে ভাত ফ্ৰাই কৰা কেঁচা জলকীয়া, তাৰপিছতে আপোনাৰ শুকোৱা কচু, ক'লা কচুৰ সুঠি আৰু মাছৰ মাথা খাৰ দিয়া চালাড, বিলাহী দিয়া চালাড।